নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আৰু বন্ধু বান্ধৱীসকল নতুন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে মই প্ৰণৱ আৰু আপোনালোকে চাই আছে প্ৰণৱ বৈশ্য ইউটিউব চেনেল আজি কথা পাতিম নতুন শৈক্ষিক বৰ্ষ কেতিয়াৰ পৰা আৰম্ভ হ'ব গতিকে বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ নতুন শিক্ষাবৰ্ষ কেতিয়া আৰম্ভ হ'ব টুইট যোগে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে যে কোভিড-19ৰ কাৰণে এই বছৰ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ নতুন শিক্ষাবৰ্ষ আৰম্ভ কৰা হ'ব আৰু এই কথা বৈঠকতো তেওঁ জনালে লকডাউনৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছে বিদ্যালয় মহাবিদ্যালয় এই সময়ছোৱাত ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ যাতে এটা শৈক্ষিক বৰ্ষ বিনষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ শিক্ষা বিভাগে লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ে জাননীৰ জৰিয়তে সদৰি কৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত উল্লেখযোগ্য যে কৰোনা মহামাৰীৰ মহাসংক্ৰমণৰ বাবে দিয়া লকডাউনৰ ফলত মাৰ্চৰ পৰা বন্ধ হৈ আছে ৰাজ্যৰ সকলো স্কুল কলেজ অনলাইন ক্লাছ চলি আছে যদিও বিশেষ আগবঢ়া নাই পাঠদান এই পৰিপ্ৰেক্ষিতত সোমবাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী সোণোৱালৰ কেবিনেটে এই সন্দৰ্ভত মন্ত্ৰী পাটোৱাৰী ৰাজ্য চৰকাৰৰ হৈ ক'লে সাম্প্ৰতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ বৈঠকত শিক্ষাবৰ্ষ সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰে শিক্ষাবৰ্ষ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ হ'ব ৰাজ্য চৰকাৰৰ শৈক্ষিক বৰ্ষ জানুৱাৰী ডিচেম্বৰ মাহৰ পৰিৱৰ্তে এপ্ৰিল মাৰ্চ মাহত কৰাৰ প্ৰায় আনুষ্ঠানিকতা সম্পন্ন কৰিছে উচ্চ শিক্ষা সঞ্চালকালয়ে অৱশ্যে এতিয়াও কিছু দল সংগঠন বিশেষজ্ঞসকলৰ পৰামৰ্শৰ অপেক্ষাত আছে শিক্ষা বিভাগ CBSEৰ লেখীয়াকৈ ৰাজ্যৰ নতুন শৈক্ষিক বৰ্ষ এপ্ৰিল মাৰ্চত কৰাৰ অধিকসংখ্যক পৰামৰ্শ যদিয়ে আহে তেন্তে আগন্তুক 2021 বৰ্ষৰ পৰা অসমত এপ্ৰিল মাৰ্চৰ পৰা আৰম্ভ হ'ব নতুন শৈক্ষিক বৰ্ষ মোৰ মতে এইটো এটা ৰাজ্য চৰকাৰৰ আদৰণীয় পদক্ষেপ যাতে কোনো ছাত্ৰ ছাত্ৰীৰে এটা শৈক্ষিক বৰ্ষ নষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে ল'লে এইটো এটা ঐতিহাসিক সিদ্ধান্ত আৰু ছাত্ৰ ছাত্ৰীসকল যেহেতু এই ঐতিহাসিক সিদ্ধান্তটো ল'লে ৰাজ্য চৰকাৰে তো তোমালোকে চিন্তা কৰিব নালাগে তোমালোকৰ এটা শৈক্ষিক বৰ্ষ নষ্ট হৈ নাযায় গতিকে যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰা শ্বেয়াৰ কৰা কমেণ্ট কৰা আৰু যদি নতুন কোনোবাই চাই আছা তেনে প্লিজ ছাবস্ক্ৰাইব কৰা জয় আই অসম